আমি সকলোৱে গম পাওঁ যে অহা 31 অক্টোবৰ তাৰিখে জুবিনদাৰ ৰৈ ৰৈ বিনালে সিনেমাখনে মুক্তি লাভ কৰিব আৰু সিনেমাখনৰ টিকেটৰ বুকিং ইতিমধ্যে আৰম্ভ হৈ গৈছে আৰু ইমানেই টিকেট বুক হৈছে ইমানেই টিকেট অনলাইন বিক্ৰী হৈছে এটো এটা ৰেকৰ্ড কৰিবলৈ গৈ আছে অসমীয়া সিনেমা জগতত যদি আপুনিও অনলাইন টিকেট কিনিব বিচাৰে সিনেমাখনৰ টিকেট বুক কৰিব বিচাৰে অনলাইন আপুনি ডাইৰেক্ট বুক নকৰিব তাৰ কাৰণে মই লৈ আহিছো বিশেষ কিছুমান অফাৰ বিষয়ে কম যত আপুনি এটা টিকেট কিনিলে আৰু এটা টিকেট ফ্ৰী পাব বা তাতকৈ আৰু ভাল ধৰণৰ সুবিধা বা ভাল ধৰণৰ মানে ডিসকাউন্ট আপুনি লাভ কৰিব গতিকে ভিডিওটো অকনো স্কিপ নকৰি সম্পূৰ্ণ চাব সম্পূৰ্ণ প্ৰচেছটো বুজিবলৈ যত্ন কৰিব আহক ভিডিওটো আৰম্ভ কৰো মই যেনেকৈ কৈ যাম আপোনালোকে ঠিক তেনেকৈ কৰি যাব বা ভিডিওটো চাই ল'ব আপোনালোকে আৰু যি সকলে নতুনকৈ মোৰ ভিডিও চাই আছে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আহক আমি চাম প্ৰথমে আপুনি আপোনাৰ ক্ৰোম ব্ৰাউজাৰত যাব তাত গৈ আপুনি বুক মাই শো বুলি লিখিব সকলোৱে প্ৰায় বুক মাই শোতে বুক কৰে বুক মাই শোত যাব গৈ ক্লিক কৰিব বুক মাই শো যেটো অফিচিয়েল ওয়েবসাইট আহিব তাত ক্লিক কৰিব ক্লিক কৰি এয়া দেখিছে ৰৈ ৰৈ বিনালে দেখাইছে এটো দেখিছে আপোনালোকে ৰৈ ৰৈ বিনালে ইয়াত এটো ফটোত ক্লিক কৰি দিব এটো ইয়াত ট্ৰেইলাৰখন চালে চাব পাৰে আৰু ইয়াত ডিটেইলছ বিলাক আছে এক্টৰ কোন আছে এইবিলাক দেখাইছে এইবোৰ তলত আপোনাৰ দেখিছে এটো বুক টিকেটস ঠিক আছে তলত ৰঙাকে বুক টিকেটস আছে এটো লাইনত এই বুক টিকেটছত আপোনালোকে ক্লিক কৰিব কৰাৰ পিছত এটা কথা ইয়াত মই মানে যেটো লোকেশনটো নগাঁও অলৰেডি সিটি বা সিটি আহিব তাত সিটি নগাঁও আমু নগাঁও হয় নগাঁও সিলেক্ট কৰিছো নগাঁও লিখি সাৰ্চ কৰিছো আপোনালোকৰ যেটো ডিস্ট্ৰিক্ট হয় যেটো সিটি হয় টাউন হয় হেতু সাৰ্চ কৰিব গতিকে ইয়াত চাওক আপোনালোকে 31 অক্টোবৰ তাৰিখে কোনো মানে খালি নাই অলৰেডি বুকিং হৈ গল নগাঁও আৰু 1 নৱেম্বৰটো প্ৰায় বুকিং হৈছে দুই এটা খালি আছে যেটো মানে নন ক্যান্সেলেশন হৈছে গতিকে মই 2 তাৰিখে চাম 2 তাৰিখে 11 PM ত খালি আছে 11:50 PM ত খালি আছে 3 তাৰিখৰটো চাম 3 তাৰিখৰটো এটো আছে মই 11 AM ৰ সিলেক্ট কৰিলো সিলেক্ট কৰি ইয়াত মোক দুটা সিট লাগে দুটা সিটৰ কাৰণে সিলেক্ট কৰিম বেলকনি চালে 150 টকাকৈ ঠিক আছে চাব আপোনালোকে চাই যাব সিলেক্ট সিটস তাত ক্লিক কৰিলো ক্লিক কৰি মই দুটা সিট লৈ ললো তো ইয়াত পে 300 আপুনি ইয়াত আপোনালোকে ইয়াত ক্লিক কৰিব পে 300 তলত যেটো আছে ৰঙাকে দেখাই আছে তাত ক্লিক কৰিব বেলেগত আপুনি যাব না লাগে ক্লিক কৰিব চাই যাব অফাৰটো আহিব এতিয়া চাই যাব ইয়াত আপোনালোকে এটা কাম কৰিব লাগিব যেতিয়া পে কৰাৰ আগত আপোনাৰ জিমেইল আইডি আৰু ফোন কন্টাক্ট নাম্বাৰটো দিব লাগিব ইয়াত মোৰ দিয়া আছে দি একে তলত ইয়াত সাবমিট কৰিব লাগিব সাবমিট কৰক সাবমিট কৰাৰ পাছত আপোনালোকৰ একে তলত আহিছে কি কন্টিনিউ ইয়াত মোৰ পইচা দেখাইছে 359 150 কে বেলকনিত 300 হয় দুটা টিকেটত আৰু 59 টো কনভিনিয়েন্স ফিজ এটা লৈছে হেতু হৈছে 359 টোটাল 359 লৈছে আপোনালোকে ডাইৰেক্ট কন্টিনিউ নকৰিব বা পে নকৰিব ঠিক আছে আপোনালোকে ইয়াত এটো অপচন চাওক এটা আছে এপ্লাই অফাৰ্ছত ক্লিক কৰিব এপ্লাই অফাৰ্ছত গৈ আপোনালোকে ইয়াত ক্ৰেডিট কাৰ্ড আছে এটো ক্ৰেডিট কাৰ্ড এটো ডেবিট কাৰ্ড তাৰপিছত UPI ওয়ালেট পে লেটাৰ আপোনালোকে ডেবিট কাৰ্ডত যাব এই ডেবিট কাৰ্ডত তাত যাব ইয়াত প্ৰথমে আছে চাওক আপোনালোকে AU ডেবিট কাৰ্ডছ বহুত অফাৰ আছে অকল এটো বুলি নহয় বহুত আছে মই কৈ আছো এটা কৈ AU ডেবিট কাৰ্ডছ যদি আপোনাৰ হাতত AU ডেবিট কাৰ্ডছ আছে আৰু এইটো ডেবিট কাৰ্ডেৰে যদি আপোনালোকে পেমেন্ট কৰে তেতিয়া বাই ওৱান এণ্ড গেট ওৱান টিকেট ফ্ৰী এটা টিকেটৰ লগত এটা টিকেট ফ্ৰী তাৰ পিছত আৰু আছে আপোনাৰ হাতত যদি এক্সিস বেংক বাৰগুণ্ডি ডেবিট কাৰ্ড আছে তেতিয়া আপুনি এটা টিকেটৰ লগত এটা টিকেট ফ্ৰী পাব এটা আছে অফাৰ বিলাক চাব আৰু আছে এক্সিস বেংকৰ এটো ই ডেবিট কাৰ্ড যদি আছে তেতিয়াও পাব মানে এটা টিকেটৰ লগত এটা টিকেট ফ্ৰী কেনেকৈ হ'ব আপুনি যেতিয়া দুটা টিকেট বাই কৰিব তেতিয়া আপোনাৰ তাৰ এটাৰ দাম আপোনাৰ কমি যাব মানে এটাৰ দামহে আপুনি ভৰিব লাগিব এটা লগতে আপুনি ফ্ৰী পাব কিন্তু দুটা ল'ব লাগিব টিকেট এনেকুৱা নহয় যে আপুনি এটা কিনিলে এটাৰ পইচা ভৰিলে আৰু এটা লগত ফ্ৰী দিলে হেতু নহয় কিন্তু সিলেক্ট কৰোতে সদায় দুটাই কৰিব লাগিব তাৰ পিছত এক্সিস বেংক প্ৰায়োৰিটি কাৰ্ড যদি হেতু ডেবিট কাৰ্ড আছে এক্সিস বেংক প্ৰায়োৰিটি ডেবিট কাৰ্ড তেতিয়াহলে আপুনি আপ টু 350 rupees ডিসকাউন্ট পাব এটো দৰকাৰ নাই হয়তো ইমান প্ৰয়োজন নাই আমাক বাই ওৱান গেট ওৱান লাগে এটো আছে এটা আছে এক্সিস বেংক ভ্যালু প্লাস ডেবিট কাৰ্ড
ইয়াতো আছে বাই ওৱান গেট ওৱান ফ্ৰী আৰু এটা ভাল এটা অফাৰ আছে কিন্তু বন্ধন বেংকৰ ডেবিট কাৰ্ডৰো অফাৰ আছে আপুনি ইয়াত চাব পাৰে বন্ধন বেংক লিগেসি ডেবিট কাৰ্ড যদি আছে আপোনাৰ লগত আজিকালি বন্ধন বেংকৰ একাউণ্ট আমাৰ গাঁৱে আছে গতিকে গাঁৱৰ লোকসকলে যাৰ যাৰ ডেবিট কাৰ্ড আছে তেওঁলোকে যদি অনলাইন টিকেট ল'ব বিচাৰে এনেকৈ ল'ব পাৰে এটাৰ লগত এটা ফ্ৰী পাব আপোনালোকে বহুত কম পইচা চাব পাৰিব জুবিনদাৰ চিনেমাখন হেতু আৰু আছে বন্ধন বেংকৰ যিমান বহুত আছে ডেবিট কাৰ্ড বন্ধন বেংক ইলাইট আৰু ইলাইট প্লাস ডেবিট কাৰ্ড যদি আছে তেতিয়াও আপোনালোকে এটাৰ লগত এটা ফ্ৰী পাব আৰু বন্ধন বেংক অগ্নি ডেবিট কাৰ্ড যদি আছে তেতিয়াও পাব আপোনালোকে আৰু এটা আছে বন্ধন বেংক মাষ্টাৰ প্লেটিনাম প্লাস এটো ইয়াতো পাব আপোনালোকে আৰু বন্ধন বেংক রূপে প্লেটিনাম ডেবিট কাৰ্ড যদি আছে তেতিয়াও আপোনালোকে বাই ওৱান গেট ওৱান টিকেট ফ্ৰী পাব তাৰপিছত আৰু এটা আছে কানাড়া বেংক কাৰ্ড যদি আছে কানাড়া বেংক রূপে ডেবিট কাৰ্ড যদি আছে এটো মোৰ আটাইতকৈ ভাল লাগিলে এই অফাৰটো আপুনি গেট ফ্লেট 250 रुपीस ফ্লেট 250 रुपीस আপুনি ডিসকাউন্ট পাব এতিয়া মোৰ যদি 350 হৈ আছে তেতিয়া মই যদি কানাড়া বেংক রূপে ডেবিট কাৰ্ডে যদি মই পেমেন্ট কৰো তেতিয়া মোৰ 50 रुपीस কমি যাব মানে মই মাত্ৰ 100 টকাহে ভৰিব লাগিব দুটা টিকেটৰ কাৰণে ঠিক আছে তেনেকৈ আৰু বহুত অফাৰ আছে আপোনালোকে নিজেও চাই ল'ব আৰু বহুত আছে তেনেকুৱা গতিকে ডাইৰেক্ট পেমেন্ট নকৰিব আপোনালোকে যিসকলৰ ইয়াত ডেবিট কাৰ্ডৰ অপচন বহুত আছে বহুত ধৰণৰ অপচন আছে চাই ল'ব কোটাক বেংকৰ আছে পিএনবি ডেবিট কাৰ্ড আছে ঠিক আছে পাঞ্জাব নেশনেল বেংকৰ ডেবিট কাৰ্ডৰ আছে তাৰো যদি আপোনালোকে ডেবিট কাৰ্ডৰে যদি পেমেন্ট কৰে তেতিয়াও 250 रुपीस ডিসকাউন্ট পাব ঠিক আছে গতিকে আপোনালোকে নিজে চাই ল'ব অফাৰ বহুত আছে আপোনাক ডাইৰেক্ট পেমেন্ট নকৰিব ডাইৰেক্ট পেমেন্ট কৰিলে আপোনালোকৰ লছ লোকসান আছে ঠিক আছে আপোনালোকৰ হাতত কি ডেবিট কাৰ্ড আছে সেই মতেহে আপোনালোকে চাই লৈ টিকেট বিলাক বুক কৰিব যদি ভিডিওটো চাই ভাল লাগিল এটা লাইক কৰিব আৰু যাতে সকলোৱে ইয়াৰ অফাৰটো ল'ব পাৰে ইয়াৰ সুবিধাটো ল'ব পাৰে তাৰ কাৰণে ভিডিওটো যিমান পাৰে শেয়াৰ কৰিব অসমৰ সকলোৱে অফাৰটো যাতে পায় যাতে সকলোৱে ৰৈ বিনালে চিনেমাখন চাবলৈ সুবিধা পায় তাৰ কাৰণে ভিডিওটো যিমান পাৰে আপোনালোকে শেয়াৰ কৰিব আৰু যদি নতুনকৈ মোৰ চেনেলত আহিছে নতুনকৈ মোৰ ভিডিও চাই আছে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি যাব আজিলৈ ইমানেই ধন্যবাদ জয় জুবিনদা